আজি হৈছে 4 এপ্ৰিল আৰু আজি হৈছে আমাৰ দাদাৰ জন্মদিন। সি যিহেতু বাহিৰত থাকে, মায়ে তাক ভিডিঅ' কল কৰি একবাৰ চাইছে। আৰু ল'ৰা মানুহ জীৱনগিলা চাওকচোন, মানে কাম কৰবাৰ কাৰণে বাহিৰত থাকবা লাগে, নিজৰ মানে ঘৰখন এৰি কিনে সদায় একবাৰ মাকক ফোন কৰিব, বইনাকৰ খবৰ ল'ব, ফোন কৰি কি কৰি আছে কি কৰা নাই সুধব। এনকে দিনগিলা যায় ন, মানে নিজৰ কথা ভাববা সময় নাই, পৰিয়ালটোৰ কথা ভাবোতে ল'ৰাগিলাখানৰ চাগে আধা জীৱন যায় মানে। আৰু এই গধূলি ওচৰৰ মানুহকেইটাক মাতি চাহ তাহ খুৱাইছে। অনবাৰ মই পিঠা চিঠা বনাওঁ, এইবাৰ মানে সেই যিহেতু নাই সেইকাৰণে বেছি আৰু বাৰ্থডেৰ উৎসাহটো নাই আৰু। এনকে সৰুকৈ চাহ তাহ খুৱাই কিনে থৈ দি দিছে। আৰু দাদাই মানে কি, মই লাকি, মই মানে দাদা পাই সি মোক গালি নাপাৰে, একো নকৰে, ক'ৰবাত গেলিও মানে একোৱেই নকয়। কিছুমান দাইতাক যে ইমান কাঢ়া থাকে আৰু, তো মোৰ দাদা একদম সেনে নহয়। মানে ময়ে কিজানি অলপমান বহুত ৰাগি চাগি বা ৰাগ কৰোঁ কিবা কৰোঁ, কিন্তু সি নকৰে আৰু, হাঁহি এটা মাৰি থৈ গুচি যায়।